So hello everyone, আকৌ বহুত দিনৰ মানে ৰেষ্টৰ মাজত আজি আমাৰ প্ৰগ্ৰাম আছে মৰক দুলা বৰ্ণিহাট আৰু এয়া ৰিহাৰ্চেলৰ মাজত মানে ধেমালি এদিন মাত্ৰ ৰিহাৰ্চেল কৰিব সময় পাইছোঁ তথাপিও যেনেকৈ হওক সকলোৱে প্ৰেক্টিছ কৰিছে আইতা আৰু এজনী ভণ্টি আছিলে সিহঁত দুজনী চাই আছিলে মই সিহঁতক গোটেইখিনি প্ৰেক্টিছ কৰাই আমি গোটেইখিনি প্ৰেক্টিছ কমপ্লিট কৰিলোঁ আচলতে আমি অসমীয়া গানত ইমান নাচা নহয় আৰু আমাৰ প্ৰগ্ৰামটো যেতিয়াকৈ বহাগী বিদায় তো আমি এনেকৈ কৰিলোঁ সেয়া মেকআপ চেকআপ উলিয়াই লৈছোঁ মেকআপ চেকআপ উলিয়াই লৈ এইক মই ৰেডি কৰাই দিলোঁ এই নতুন আছিলে গ্ৰুপত তো তাই ইমান বেছি নাজানে শিকাই দিলোঁ মই নিজেও কৰিলোঁ বাকী তিনিজনীও ৰেডি হৈছে ছায়াৰ ৰুমত ৰেডি হৈছে আচলতে আৰু আমি এতিয়া গোটেইকেইজনী গাড়ীত বহি গৈ আছোঁ এয়া যোৰাবাট বহুত বেছি ট্ৰাফিক জাম আছিলে তথাপিও ইমান চিন্তা নাছিলে কাৰণ আমাৰ প্ৰগ্ৰাম আছিলে ৰাতি এয়া প্ৰগ্ৰামস্থলীত আহি পালোঁ এতিয়া আহক চাওঁ এয়া প্ৰগ্ৰামত আহি পাই লগ পালোঁ আমি দিক্ষুদা ছিংগাৰ দিক্ষুদা আছিলে আৰু আমাৰ নাচনীৰ গাত ততেই নাই কাৰণ দিক্ষুদাৰ লগত উঠিবলৈ আছিল সকলোৰে এখন চেলফি কাৰণ হোৱাটছএপৰ ষ্টেটাছ দিবলৈ আমি যে দিক্ষুদাক লগ পালোঁ যিয়ে নহওক তেখেতো এজন চেলিব্ৰিটি তেখেতক লগ পোৱাটো আমাৰ ভাগ্য বুলিয়ে ক'ব লাগিব তেখেতৰ গান চলি আছিলে তেখেতৰ গানৰ মাজে মাজে আমাৰ একচুৱেলি ডান্সৰ পাৰফৰ্ম আছিলে তো আমি তেনেকৈ পাৰফৰ্ম কৰিলোঁ দিক্ষুদাহঁতেও ধুনীয়া ধুনীয়া গান গালে একদম ৰাইজৰ মাজত একদম খুব বেছি ফূৰ্তি এয়া সকলোকে একদম ভাগৰি গৈছে দেখুৱাই দিছোঁ দিক্ষুদাৰ লগতো গানত নাচিছে মানে চবৰে ঘামি জামি অৱস্থা নাই তথাপিও মেকআপটো অকণমান দেখুৱাই দিছোঁ জুম আউট কৰি আৰু ইহঁতে কমেডি কৰি থাকে এজনী পূজা এজনী ছায়া তাই গমেই পোৱা নাছিলে তো এনেকৈ আমাৰ বিহু প্ৰগ্ৰাম সমাপ্ত হ'ল আহক আমাৰ ভিডিঅ' চাওঁ অকণমান